গাইজ কি খবৰ আশা কৰোঁ চবৰে ভালে হ'ব চ' আজি বহুত দিনৰ মূৰত আকৌ এটা নতুন ব্লগ লৈ মই আকাশে আপোনালোকক স্বাগতম জনাইছোঁ চ' মই কেইদিনমানৰ আগত ভিডিঅ' এটা কৰিছিলোঁ মানে মোৰ বাইকখনৰ ফ'ৰ্থ ছাৰ্ভিচিঙৰ কাৰণে যোৰহাট গৈছিলোঁ চ' যোৰহাটৰ ভিডিঅ'টো কৰা আছিলে খালি এডিট চেডিট কৰা নাই চ' আজি বহুত দিনৰ মূৰত সময় পাইছোঁ এডিট কৰিছোঁ এডিট কৰি আপলোড কৰিছোঁ এতিয়া আশাও ভিডিঅ'টো চাই ভাল পাব আজি ব্লগটো চ' ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ আপোনালোকে চাই থাকক এই গাইজ কি খবৰ যোৰহাট গৈ আছোঁ খুৰাৰ লগত বাইকখন বেয়া হ'ল ছাৰ্ভিচিঙৰ কাৰণে গৈ আছোঁ ফ'ৰ্থ ছাৰ্ভিচিঙৰ কাৰণে ত' বাইকখন এনেকৈ চলাই অহা নাই পিছফালে এনেকৈ লৈ আহিছোঁ বান্ধি বাইকত চৰি দেই মানে কিবাকিবি বকিছোঁ গাড়ী পিছফালে বাইকখন বান্ধি লৈ আহিছোঁ অলপ 1 hour later চ' যোৰহাট পাই গ'লোহি ছাৰ্ভিচ এটা বহুত ল'ৰা ছোৱালীক কথা চথা ক'ব পৰা নাই আৰু দেখাই আছোঁ আমাৰ খুৰা বাইকখন এখন দিছে মই কি বেয়া হ'ল পিছত বুজাই আছোঁ ৰ'ব বাইকখনৰ ফ্ৰণ্ট ছাছপেনশ্যনৰ অইল চিল দুটা গ'ল তাৰপৰা ৰিয়াৰ মনচকটো গ'ল আৰু ফ'ৰ্থ ছাৰ্ভিচিঙৰ কাৰণে আনিছোঁ এয়া দেখিছে আপোনালোকে অইল চিলকেইটা বদলাই আছে এওঁলোকে আৰু কিবাকিবি আৰু বদলাবলগীয়া আছে ফ'ৰ্থ ছাৰ্ভিচিঙত দেখাই আছোঁ চ' গাইজ KTMৰ যিবোৰ ডিউক হয় মোৰখনো ডিউক হয় ডিউক বাইকবোৰ মানে ছেগমেণ্টটো নেকেড হয় আপোনালোকে গম পায়েই যে জমনি কথা এটা কৈছোঁ বাইকখন ছাৰ্ভিচিঙত বাৰু খুলিব লাগিবই তথাপিতো এনেকৈ খুলি খালি ফুল্লি নেকেড কৰি দিলে আৰু এইবোৰ টেংকি চেংকি ওপৰ পৰি আছে এইবোৰ চিট টিটবোৰ খুলি থৈছে এইবোৰ দেখিছে আপোনালোকে আৰু এতিয়া বাইকখনৰ ইঞ্জিন অইলটো চেঞ্জ কৰিলোঁ ইঞ্জিন অইলটো উলিয়াই দিলোঁ পুৰণাটো বহুত বেয়া হৈ গ'ল দেখিছে আপোনালোকে ওলাই আছে আৰু নতুন লগাম মটুলৰ লগাম বাইকখনৰ কুলেণ্টটো বদলাব লাগিব তাৰপিছত আপোনাৰ ফিউল ফিল্টাৰ অইল ফিল্টাৰ তাৰপিছত এয়াৰ ফিল্টাৰ এইবোৰ চব চেঞ্জ কৰিব লাগিব আৰু মোবাইলটোৰ বেটেৰী মোৰ ইমান নাই কিমানটো দেখাব পাৰিম জানো দেখাব নোৱাৰিলে ঘৰতে দেখামগৈ আৰু 3 hours later বাইকখন ছাৰ্ভিচিং কৰি হৈ গ'ল চব লগালোঁ এইবোৰ কি লগালোঁ কি কৰিলোঁ চব মই আপোনালোকৰ ঘৰত কৈ আছোঁ বাৰু মানে মোৰ মোবাইলটোৰ বেটেৰীটো চাৰ্জ বেছি নাছিলে সেইবাবে ভিডিঅ' কৰিব নোৱাৰিলোঁ ইয়াত এতিয়া আমি জাজিৰ ওচৰত ৰৈ পিনে কি বুলি কয় নন্দন বন ৰিজৰ্ট এইখনতে কিবা এটা খাই আছোঁ ত' বাকীখিনি আপোনালোকক ঘৰত দেখাম 2000 years later 2000 years later ত' গাইজ মই বাইকখনৰ ফ'ৰ্থ ছাৰ্ভিচিং কৰালোঁ তাৰ উপৰিও এক্সট্ৰাকৈ কি খৰচ হ'ল মোৰ সেইটো মই আপোনাক ডিটেইলছত কৈ আছোঁ আপোনালোকে ভিডিঅ'টো চাই থাকক ত' গাইজ মোৰ বাইকখনৰ এইটো ফ'ৰ্থ ছাৰ্ভিচিং হোৱাৰ কাৰণে এই ছাৰ্ভিচিংটো ফ্ৰী নহয় মানে KTMে প্ৰথম দুটা ছাৰ্ভিচিঙে ফ্ৰী দিয়ে এই ফ'ৰ্থ ছাৰ্ভিচিংটো মোৰ এক্সট্ৰাকৈ ছাৰ্ভিচিং কষ্ট 800 টকা পৰিলে আৰু ছাৰ্ভিচিঙত ফ'ৰ্থ ছাৰ্ভিচিং কি বদলালোঁ কি কৰি দিয়ে তাহাঁলোকে মানে KTMৰ ছাৰ্ভিচ চেণ্টাৰ মানুহখিনিয়ে সেইটো মই আপোনালোকক কৈ আছোঁ ত' ফ'ৰ্থ ছাৰ্ভিচিঙত বাইকখনৰ ইঞ্জিন অইলটো চেঞ্জ কৰা হয় মোৰ বাইকখনত ইঞ্জিন অইলটো ভৰালোঁ মটুলৰ যিটো মোৰ পৰিলে 1375 টকা তাৰপিছত কুলেণ্টটো চেঞ্জ কৰিলোঁ যিটো মটুলৰ হয় আৰু এইটো পৰিলে মোৰ 223 টকা তাৰপিছত অইল ফিল্টাৰটো চেঞ্জ কৰালোঁ তাৰপিছত ফিউল ফিল্টাৰটো চেঞ্জ কৰালোঁ স্পাৰ্ক প্লাগটো চেঞ্জ নকৰালোঁ ভাল হৈ আছিলে বাবে আৰু তাৰপিছত চেইনডাল অলপ টান চান কৰি দিলে সিমানেই আৰু ফ'ৰ্থ ছাৰ্ভিচিঙৰ বাহিৰে এক্সট্ৰা মই পাৰ্টছ কেইটামান লগালোঁ মোৰ ৰিয়াৰ ব্ৰেকৰ লিভাৰডাল ভাগি আছিলে এইডাল লগালোঁ এইডাল কষ্টটো পৰিলে আপোনাৰ 800 টকা তাৰপিছত ক্লাছ কেবুলডাল লগালোঁ আৰু লগতে ক্লাছৰ যিটো লিভাৰ সেইডাল লগালোঁ তাৰপিছত ফ্ৰণ্ট ছাছপেনশ্যনৰ যিটো অইল চিল থাকে অইল চিল দুটা বেয়া হৈ গৈছিলে সেইটো বদলালোঁ তাৰপিছত হেডলাইটৰ বাল্বটো লগালোঁ তাৰপিছত মনচকটো গৈ আছিলে মনচকটো চেঞ্জ কৰিলোঁ আটাইতকৈ হায়েষ্ট এইটোৱে কষ্ট হয় এইটো পৰিলে আপোনাৰ 4782 টকা এইটোৰ ভিতৰত মই পুৰণাটো সোমোৱাই থৈ দিছোঁ মই আপোনাক উলিয়াই দেখাইছোঁ ৰ'ব তাৰপিছত ফ্ৰণ্টৰ
লেফ্ট ছাইডৰ যিডাল ফুট ৰেষ্ট সেইডাল লগালোঁ। চ' গাইজ আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে প্লিজ এটা লাইক কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নতুনকৈ হ'লে, আৰু চাই থাকিব মোৰ ব্লগবোৰ। চ' আজিৰ কাৰণে বাই, চাইনিং অফ, আকাশ জেদি।